হোজাই জিলাৰ ঐতিহ্যমণ্ডিত জয়নগৰ মাদ্ৰাছাত কেইদিন পূৰ্বে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ চুৰিকাণ্ড আৰু সেই নিশা মাদ্ৰাছাৰ সন্মুখত থকা দান পাত্ৰৰ বাকচ ভাঙি চোৰে লুট কৰি নিছিল বৃহৎ পৰিমাণৰ ধনৰাশি। উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত মোৰাজাৰ আৰক্ষীয়ে মাদ্ৰাছাখনত নৈশ পহৰাৰ দায়িত্বত থকা তিনিজনকৈ নৈশ পহৰাদাৰক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে। উক্ত চুৰিকাণ্ড এক পৰিকল্পিত চুৰিকাণ্ড বুলি সন্দেহ প্ৰকট কৰিছে স্থানীয় ৰাইজে। শনিবাৰে মাদ্ৰাছাৰ সন্মুখত স্থানীয় ৰাইজে এখন সংবাদমেল যোগে মাদ্ৰাছাখনৰ পৰিচালনা সমিতিৰ দায়িত্বহীনতাৰ বাবে এই চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজে মাদ্ৰাছা পৰিচালনা সমিতিৰ ওপৰতো সন্দেহ ব্যক্ত কৰিছে আৰু সংবাদমেল যোগে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি মাদ্ৰাছা পৰিচালনা সমিতিক ইয়াৰ উত্তৰ ৰাজহুৱাকৈ দিবলৈ আহ্বান জনাইছে। 18 জালৰ বাকচ ৰাতিৰ দিনৰ বাকচটো ৰাতি 7টা বজাত খুলিব লাগে আৰু ৰাতিৰ বাকচ পুৱা 8টা বজাত খুলিব লাগে। এইটো নাই, এইটো মাত নাই, তাই সিহঁতৰ ইচ্ছামতে চলি আছে। আচ্ছা, অনুচ্ছেদ 34 মাদ্ৰাছাত যিবিলাক কাম হয় সেইবিলাক কাম আমাৰ ডিচি সাহেবেও কৈছে সংবিধানৰ অনুচ্ছেদ 34 নম্বৰ অনুচ্ছেদ ক'ত আছে লিখা যে যিকোনো মাল বস্তু আনিবলৈ নিবিদা দিব লাগে, পেপাৰত দিব লাগে, মিডিয়াত দিব লাগে, কোটেশ্যন দিব লাগে। এইবিলাক নহ'ল। ইয়াৰ পিছত যদি মাদ্ৰাছাৰ কোনো শিক্ষক ৰাখিবলৈ হয় অনুচ্ছেদ 36(3) নম্বৰত এই শিক্ষকক মানে এডভাৰটাইজ দিব লাগে। গোটেই নৰ্থ ইষ্টৰ আমাৰ গোহাঁই ছাৰে কৈছে যে নৰ্থ ইষ্টৰ মাদ্ৰাছা কৈছে সকলোৰ অধিকাৰ আছে, এপ্লাই কৰিব, যাৰ ইণ্টাৰভিউ ভাল হ'ব সি ইয়াত এপইণ্টমেণ্ট পাব। একো নাই, ইফালে সংবিধান ইফালে। আৰু এই যে বৰ্ডখন দেখিছে নেকি, এইখন বৰ্ড এই বুঢ়াটো হ'ব লাগে, এই বুঢ়াটো হ'ব লাগে। ইয়াৰ আগত বৰ্ড নাছিল। আমাৰ গোহাঁই হিচাপে কৈছে কিয় আপোনালোকে বৰ্ড বনা নাই, কিয় আপোনালোকে এইটো কৰে। এতিয়া কৰিছে কি জানে নেকি এইটো কমিটিয়ে, কি কম, হাঁহিৰ কথা। এই বৰ্ডত দেখিব সৰু কৈ লিখি এনেকৈ এখন কাগজ মাৰি দিছে আৰু ডেটটো দিছে যে ইমান তাৰিখৰ ভিতৰত যদি দিয়ে নিবিদা কোটেশ্যন বা এপ্লাই কৰে তেনেহ'লে হ'ব, নহ'লে গ'ল। এতিয়া ইয়াত মাইকী মানুহ বেছি আহিব আমাৰ এই অঞ্চলত। এই মাইকীবিলাকে যিবিলাক শিক্ষিত আছে এইবিলাকে পঢ়ে ইয়াত মাদ্ৰাছা কোটেশ্যন দিব লাগে আৰু মাদ্ৰাছাকো শিক্ষক দিলে মানে এপইণ্টমেণ্ট মানে দিব লাগে। এই মাইকীবিলাকে পঢ়ে, মতাবিলাকে নহয়। এই বৰ্ডখনত কিয় বৰ ডাঙৰ কৰি লিখা নহ'ল, কিয় নিবিদা দিয়া হ'ল, পেপাৰত নিদিয়া হ'ল, মিডিয়াত নিদিয়া হ'ল। তেওঁ আমি চেলেঞ্জ মাৰিছোঁ এইটো কমিটিৰ ওপৰত যে এখন পেপাৰ দেখুৱাই দিয়ক যে আমি নিবিদা দিছোঁ, পেপাৰত আছে এই পেপাৰ, এই পেপাৰত দিছোঁ, যাওক যদি হিম্মত থাকে এইটো কমিটিত। গতিকে ৰাইজে এইটো বিচাৰিছে, এখেতবিলাকৰ নৈতিক অধিকাৰ নাই, এখেতবিলাকে অতি সত্তৰ মাদ্ৰাছাখন এৰি মাদ্ৰাছাখন মুক্ত কৰক। আৰু আমাৰ ৰাইজ এই কমিটি বাংকিয়াৰ ডিচি ছাৰে নতুন কমিটি বনাইছেন নে নকয়। আৰু আমাৰ SP মহোদয়ক কৈছোঁ যাতে সঠিক তদন্ত কৰি এই কেইটামান মাদ্ৰাছাৰ যে কিছুমান দালাল আছে, কমিটিৰ ভিতৰত কিছুমান দালাল আছে, এই দালালবিলাকে এতিয়া ৰাইজে বিচাৰক, আমি দালাল নিনা, এই কমিটিৰ কেইজন মানুহ দালাল আছে। আৰু আমি SP ছাৰকো আমাৰ ইলেক্ট্ৰিক মিডিয়াৰ জৰিয়তে কৈছোঁ যে সঠিক তদন্ত কৰি এই কমিটিৰ কোন মানুহ ইয়াত জড়িত আছে। হোজাইৰ পৰা জিতেন শৰ্মাৰ ৰিপৰ্ট, টাইম 24 আছাম।